मोबाइल फोन बाहायनानै एचएस आनजाद लिरनाय भिडिअ भाइरेल तामुलपुर जौसिन गेजेर फरायसालियाव तामुलपुर जौसिन गेजेर फरायसालिनि आनजाद मिरुआव एचएस जोबथा आनजादनि भकेशनेल स्ट्रीमनि आनजाद होगिरि बिजाथिफोरा आनजाद मिरुआव मबाइल नायनानै लिरनाय मोनसे भाइरेल भिडिअआ गोसारनायखौ लानानै गोख्रों रावजों सोंखारिदों तामुलपुर जिल्ला एबसु आरो आरसुनि दैदेनगिरिफ्रा। सरकार आरो सोलोंथाइ बिफाना एसेबां गोरा नेमखान्थि खानाखोसेयावबो माबोरै मबाइल फन लानानै आनजाद लिरनो मोनखो सोंथि दैखांदों एबसु आरो आरसुनि दैदेनगिरिफोरा। बे जाथायजों लोब्बा थानाय दायनिगिरिफोरखौ थाबैनो हमनानै साजा होनांगौ आरो दायनिगिरिखौ बिबाननिफ्राय बोख्लायनांगौ होनना दाबि दैखाङो तामुलपुर जिल्ला एबसुनि आफादगिरि बासिराम रामसियारिया आरो मिरु आरसुनि मावफुं सोद्रोमा पुरुन सिंह रावाया। निखिल बर' ছাত্ৰসন্থা तामुलपुर जिल्लार পৰা এইটো ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, কিয়নো নিখিল বৰ' ছাত্ৰসন্থাই 2006 চনক আমি শিক্ষা বছৰ আৰু 2007 চনক আমি গুণগত শিক্ষাৰ আমি যি অভিযান গুণগত শিক্ষাৰ আমি অভিযান চলাই পেলাই আমি কাম কৰি আহিছোঁ আৰু আমি সকলোৱে জানো যে আজিৰ যুগ হ'ল আমাৰ গুণগত শিক্ষাৰ যুগ, আজিৰ যুগ হ'ল আমাৰ মানে সায়েন্স এণ্ড টেকনলজিৰ যুগ আৰু এই যুগত মানে এনেকুৱা মানে বেয়া যি কাৰ্য এইবিলাক মানে খুবা নাপায়। তো নিখিল বৰ' ছাত্ৰসন্থা তামুলপুৰ জিলাই এই ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু যিসকলে এই মানে কাৰ্যত বা এই ঘটনাক যিসকলে মানে জড়িত আছে তেখেতসকলক তদন্ত কৰি পেলাই আইনীভাৱে ব্যৱস্থা ল'ব লাগে। চৰকাৰ তথা বিভাগীয় লোকক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে, তাৰ পিছতো কাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল? হয়, এইটো আমি সকলোৱে জানো যে চৰকাৰৰ আৰু বিভাগীয় মানে কৰ্তৃপক্ষই যিখিনি মানে কঠোৰ নিৰ্দেশনা তেখেতসকলে দিছে, ইয়াৰ মাজতো মানে আমাৰ কিছুমান মানে বিষয়ববীয়াসকলৰ মানে গাফিলতিৰ কাৰণে এইটো মানে ঘটনা ঘটিছে বুলি আমি ভাবোঁ। সেয়েহে আমি মানে আমাৰ শিক্ষা বিভাগ লগতে আমাৰ প্ৰশাসনক আমি কঠোৰ এটা ব্যৱস্থা ল'ব লাগে আৰু এইবিলাক মানে কাৰ্যৰ পৰা যিকোনো প্ৰকাৰে মানে দূৰত্ব মানে বজাই ৰাখিব লাগে। আৰু আমি দেখিছোঁ যি ছাত্ৰসকলে মানে এইবিলাক মানে লিপ্ত থাকে, বিয়া কাৰ্যত যিবিলাক মানে ছাত্ৰই লিপ্ত থাকে সেইবিলাক মানে কোনো পঢ়াত মানে তেখেতসকলে মানে মনোযোগ নিদিয়ে, তেখেতসকলে শিক্ষাৰ প্ৰতি মানে মানে ভাল এটা মানে ইচ্ছা নাই। তো ইয়াত মানে কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে মানে গুণগত শিক্ষাক মানে গুৰুত্ব সহকাৰে লৈ পেলাই নিজক মানে মানৱ সম্পদ গঢ়াৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে আৰু সেই সময়ত কিছুমান ছাত্ৰ যি ছাত্ৰবিলাকে মানে শিক্ষাক মানে গুৰুত্ব নিদিয়ে পেলাই এনেকুৱা কাৰ্যত লিপ্ত হয় আৰু যাৰ ফলত আমাৰ ভাল ছাত্ৰসকলৰ মানে জীৱনত এটা বেয়া প্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ। ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাওঁ যে সকলো ছাত্ৰয়ে গুণগত শিক্ষাক মানে লোৱাৰ কাৰণে চেষ্টা কৰি পেলাই নিজক মানৱ সম্পদ গঢ়ি তোলাত ব্যস্ত হ'ব লাগে। হয়, যিসকলে মানে এইটো ঘটনাত মানে লিপ্ত আছে বা জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে আৰু নিলম্বন কৰাৰ পিছত এইটো মানে মানে শেষ হৈ যাব নালাগে। তেখেতসকলৰ ওপৰত ভাল এটা তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ পিছত এটা মানে আইনীভাৱে তেখেতসকলক ভাল এটা ব্যৱস্থা ল'ব লাগে। আজি তামুলপুৰ হাই ছেকেণ্ডেৰী চেণ্টাৰত যি ধৰণে আজি এটা ছ'চিয়েল মিডিয়া যোগে এটা ভিডিঅ' ভাইৰেল হোৱা দেখিলোঁ, মানে পৰীক্ষাৰ ভিতৰত এটা মোবাইলত চাই মেলি পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি আছিলে আৰু এনেকুৱা ধৰণৰ ঘটনা কি ধৰণে হ'ব পালে ইয়াৰ মানে উচিত তদন্ত হ'ব লাগে। আজি যিটো নেকি তামুলপুৰ হাই ছেকেণ্ডেৰী যিটো নেকি পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জগৰাকী তথা ইয়াত যিখিনি দায়িত্ব আছে এই দায়িত্বত থকা ব্যক্তিসকলক অতি শীঘ্ৰে তদন্তৰ আওতাত আনিব লাগে আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী তথা শিক্ষা বিভাগক আমি আহ্বান কৰিছোঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে। ইমানখিনি মানে ক্ৰাইটেৰিয়া থকাৰ পিছত কি ধৰণে মোবাইল লৈ গৈ ছাত্ৰই মানে তাত পৰীক্ষাত অৱতীৰ্ণ বা পৰীক্ষা দিব পাৰিলে, আমি ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ। গতিকে
দায়িত্ব থকা যিখিনি পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰৰ মূল মানুহ আৰু মূল মানে কালপিতটোক অতি শীঘ্ৰে মানে ইয়াৰ মানে উচিত তদন্ত কৰি এই ব্যক্তিগৰাকীক মানে হেৰি কৰিব লাগে মানে ৰাজহুৱা কৰিব লাগে পৰীক্ষাৰ নিৰীক্ষকগৰাকীক যিধৰণে আঁতৰাই ৰখা হ'ল মানে অন্য এগৰাকী ব্যক্তিক দায়িত্ব দিয়া হ'ল আঁতৰাই ৰখাৰ লগতে সেই নিৰীক্ষকগৰাকীৰ লগত আন কোনোবা আৰু জড়িত আছে নেকি এই ক্ষেত্ৰত এই ঘটনাৰ ক্ষেত্ৰত গতিকে এই বস্তুখিনি যাতে তদন্ত কৰি অতি শীঘ্ৰে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে এইখিনি মই क'क्राझार सहरनि गथ'सा लाइमोनफोरनि थाखाय गोजोनथाव खौरां क'क्राझाराव गिबि खेबनि थाखाय गोदानै बेखेवदों इउनिभार्सेल गेम जन मुंनि मोनसे डिजिटेल गेलेमु सेन्टार क'क्राझार सहरनि ग्रीन फिल्डनि साखाथि इट्स भबानिपुर जेडी रडनि लामा सेराव गोदानै बेखेवबाय इउनिभार्सेल गेम जन गोसो गुदुं गथ' एबा लाइमोनफोरा बे गेम जनाव फैनानै रंजानाय लाफैनो हागोन गोदानै बेखेवनाय बे इउनिभार्सेल गेम जनाव गुबुन गुबुन रोखोमनि गेमफोर जेरै हर्स राइडिं क्ल' मेशिन भार्चुएल रियेलिटी हेमर एयर हकी पाइरेट्स फ्रग माग शूटार बाइक रेसिं कार रेसिं बास्केटबल फान्सिं बायदि बायदि गेलेमुनि रंजानाय लाफैनो हागोन बेनिखायनो गाव गावनि गथ'फोरखौ गोदानै बेखेवनाय बे इउनिभार्सेल गेम जनाव दान्दिसे सम लाबोनानै गुबुन गुबुन रोखोमनि गेलेनायनि खाबुखौ बाङायल' फिस होनानै रंजानाय लाहोनो हागोन